সমাধিত হৰিৰতি কোটি জন্মে নুহিতাৰ প্ৰেম ভকতি। নিমিৰজাক কৈছে, হে নিমিৰজা, তুমি শুনা, তোমাৰ যি মনৰ সংশয়, সেই সংশয় দূৰ কৰাৰ কাৰণে আমি তোমাক কওঁ, শুনা। যিটো মহাযোগী সদায় সমাধিত ৰতি, তাৰমানে যোগীবিলাকে যেতিয়া ধ্যান কৰে, ধ্যান কৰোঁতে প্ৰথমতে যিবিলাক মানে মহন্ত যোগী বা মহাযোগী যিবিলাক, সেইবিলাক যোগীয়ে যেতিয়া ধ্যান কৰে, তেতিয়া প্ৰথমতে আহাৰ গ্ৰহণ কৰি সময় সাপেক্ষে আমাৰ অখণ্ড পালনাম, 2 দিনীয়া পালনাম, 3 দিনীয়া পালনাম কৰোঁ। ঠিক তেনেকৈ মানে তেওঁলোকে কি কৰে, এই ধ্যানত বহে। প্ৰথম অৱস্থাত হয়তো খণ্ড খণ্ড কৰি তেওঁ মানে ৰেষ্ট হয়তো কিবা অৰ্পিত দ্ৰব্য ভোগ কৰে। তাৰপিছত হয়তো আকৌ যেতিয়া সমাধিত বহিব, মানে ধ্যানৰ যেতিয়া একদম মুখ্য অংশ পাব, তেতিয়া তেওঁ কেৱল বায়ু ভক্ষণ কৰি থাকে। কেৱল বায়ু ভক্ষণ কৰি তেওঁ কি কৰি থাকে, ধ্যান কৰি থাকে। সেইকাৰণে কোৱা হৈছে সদা সমাধিত ৰতি, তাৰমানে তাৰে প্ৰতিয়ে যিটো ধাউতি থকা, ধ্যানৰ প্ৰতিয়ে যিটো ধাউতি থকা। কোটি জন্মে নুহি তাৰ সপ্ৰেম ভকতি, প্ৰেম আৰু সপ্ৰেম। গতিকে যিসকলে এই সমাধি কৰি থাকে, ধ্যানত মগ্ন হৈ থাকে, ভগৱন্তৰ প্ৰতি সপ্ৰেম ভকতি কোনোদিনে নোহোৱা হৈ নাযায়, বা কোনো জন্মে কোটি জন্মে নুহি তাৰ সপ্ৰেম ভকতি। কিয় কৈছে সপ্ৰেম ভকতি, মানে কোটি জন্মত নুহি বুলি কিয় কৈছে? হে ৰাম, মুখ্যটো অধিকতা কহে বেদ গণে, একে জন্মে হৈব কেনে নামৰ কীৰ্তনে। মুখ্য মানে আমি জানোৱে যে বৈকুণ্ঠগামী হয়। মুখ্য প্ৰাপ্তি মানে কি, তেওঁ বৈকুণ্ঠগামী হয়। অৰ্থাৎ 5 প্ৰকাৰ আছে আমাৰ মুক্তি, 5 প্ৰকাৰ আছে। শালক্য, হাৰক্য, সামীপ্য, সাযুজ্য, এনেকৈ 5 প্ৰকাৰ আছে। আৰু মুখ্যটো অধিকতা কহে বেদগণে, বেদত যিসকল গদৰ্ভ পণ্ডিত বা পণ্ডিতসকলে, বেদগণসকলে মুখ্যটো অধিক তাক কহে বেদগণে, এক জন্মে হৈবে কেনে নামৰ কীৰ্তনে। মানে যদি মুখ্য বা মুক্তি বিচাৰোঁ আমি, তেনেহ'লে কেৱল মাত্ৰ কৈছে যে নামৰ কীৰ্তনৰ দ্বাৰাহে আমি মুক্তি পোৱাটো সম্ভৱ হয়। অৰ্থাৎ একে জন্মে হৈব কেনে নামৰ কীৰ্তনে। হে ৰাম, ইটো শংকা মনত নানিবা কদাচিত, শুনিও নামৰ মহিমা, শুনিও নামৰ মহিমা বিপৰীত। নিমিৰজাক কৈছে যে তুমি একো সংশয়, মনত সংশয় ৰাখিব নালাগে, তুমি এই সংশয়টো দূৰ কৰি পেলোৱা। ইটো শংকা মনত নানিবা কদাচিত, কেতিয়াও নানিবা। তুমি এতিয়া প্ৰথমতে নামৰ মহিমা কি, এই নামৰ মহিমাটো তুমি ভালদৰে শুনা, তেতিয়া তোমাৰ চিত্ত শুদ্ধ হ'ব, আৰু চিত্ত শুদ্ধ হ'লেহে তুমি মুখ্য প্ৰাপ্তি হ'ব পাৰিবা। হে ৰাম, ইটো হৰি নাম ধৰ্ম মহাগুহ্যতম, ও ইহাত বিশ্বাস যাৰ সেহি নৰোত্তম। এই
হৰিনাম ধৰ্ম মহাগুজ্যতম। আকৌ কৈছে যে ইহাত বিশ্বাস যাৰ সেই নৰোত্তম। নৰৰ উত্তম কোন আছিল? পুৰুষোত্তম। ভগৱন্ত নিজেই কৃষ্ণ পুৰুষোত্তম। গতিকে আমি নৰৰ উত্তম হ'ব লাগিলে আমি কি কৰিব লাগিব? এই হৰিনাম ধৰ্ম আমি ল'ব লাগিব। হে ৰাম এ ভজে মাধৱক নাম স্মৰে সৰ্বক্ষণ ও একেবাৰে সিজে তাৰ তিনি প্ৰয়োজন। মাধৱ, মা মানে লক্ষ্মী, সব মানে স্বামী। গতি হ'ল আমাৰ সেইজনকে মাধৱ বুলি কোৱা হয়, অৰ্থাৎ ভগৱন্ত শ্ৰীকৃষ্ণকে মাধৱ বুলি কোৱা হয়। আৰু যিজনে এই মাধৱৰ নাম সৰ্বক্ষণে প্ৰতিটো ক্ষণে স্মৰণ কৰে, হৃদয়ত ভগৱন্তৰ স্বৰূপ ৰাখে। ৰাখিলে কি হয়? সৰ্বক্ষণে যদি ৰাখিব পাৰো তেনেহ'লে একেবাৰে সিজে মানে বাৰে বাৰে আমি জনম ধৰি এই নৰকুণ্ডত পচি থাকিব নালাগে। অৰ্থাৎ একেবাৰে সিজে তাৰ তিনি প্ৰয়োজন। কি তিনি প্ৰয়োজন? আমাক এতিয়া কওক। হে ৰাম ও প্ৰথমে ও প্ৰজে প্ৰেম লক্ষণ ভকতি গৃহ হৰিৰতু পাছে ও মিলে বিৰকতি। কলাত যে প্ৰথমে কি হয়? প্ৰেমময় ভক্তি। আৰু দ্বিতীয়তে কি হ'ব? যে আমাৰ এই যিটো গৃহ মানে আমাৰ ঘৰখনৰ কথা কোৱা নাই, আমাৰ এই দেহটোৰ কৈছে। এইখন এখন গৃহ শৰীৰ, অৰ্থাৎ এই নিজৰ গৃহৰ প্ৰতি মানে শৰীৰৰ প্ৰতি বিৰক্তি ভাৱ জন্মিব, অৰ্থাৎ বিৰকতি ভাৱ জন্মিব। আৰু যেতিয়ালৈকে আমাৰ এই দেহটোৰ মায়াত আমি আবদ্ধ হৈ থাকো তেনেহ'লে আমি প্ৰেম ভকতিও কৰিব। আৰু সেইকাৰণে কৈছি যে প্ৰথমতে প্ৰেম ভকতি হ'ল প্ৰথম, আৰু তাৰপিছত কি হ'ব? এই গৃহ শৰীৰত মানে আমাৰ এই দেহটোত আমাৰ প্ৰতি বিৰক্তি জন্মিব। ও ৰাম প্ৰেমৰ আস্পদ কৃষ্ণ ও মূৰ্তি স্ফূৰ্তি হয় একে কালে মিলে আখি সম্পদ আতিশয় ক্ষুধাৰ্ত ভোজন্তে যেন মতে সিজে তিনি প্ৰয়োজন প্ৰত্যেক গ্ৰাহতে। প্ৰেমৰ আস্পদ কৃষ্ণ মূৰ্তি স্ফূৰ্তি হয়। আৰু কৈছি একেকালে মিলে আখি সম্পদ তৃতয় মানে তিনি সম্পদৰ কথা কোৱা হৈছে। আৰু কি? আতিশয় ক্ষুধাৰ্ত ভোজন্তে যেন মতে। ক্ষুধাৰ্ত মানে ভকত মানে কি হৈ থকা? আতুৰ হৈ থকা। ক্ষুধাৰ্ত বিলাকে ভোজন্তে যেন মতে, যিবিলাকে মানে খুব ভোকত থাকে তেওঁলোকৰ আগত যি পায় তাকেই ভক্ষণ কৰিবলৈ বিচাৰে। সেই ক্ষুধাৰ্ত যেনেকে ভোজন্ত যেন মতে সিজে তিনি প্ৰয়োজন